Hello viewers, welcome to Food and Life Hack channel. Hello viewers, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি এই ভিডিঅ'টোত মই এটা একেবাৰে সোৱাদ লগা আৰু প্ৰায় সকলোৱে খাই ভাল পোৱা এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আজি এই ভিডিঅ'টো হৈছে পনীৰ টিক্কা ৰেচিপি। আমি প্ৰায় সকলোতে অৰ্থাৎ ৰেষ্টুৰেণ্ট হওক, ধাবাত হওক বা পাৰ্টিত আমি এনেকুৱা ৰেচিপি খায়ে থাকোঁ নহয় জানো, আৰু আমাৰ প্ৰায় সকলোৰে ভালেই লাগে ৰেচিপিবিলাক খাই। তেন্তে এই ৰেচিপিটো কেনেকৈ ঘৰত সহজতে বনাব পাৰি আৰু খুব কম সামগ্ৰীৰে কেনেকৈ বনাব পাৰি তাকে আজি আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ। আৰু এই ৰেচিপিটো মই আজি টাৱাত বনাই দেখাম, যিহেতু আমাৰ প্ৰায় সকলোৰে ঘৰতে মাইক্ৰ'ৱেভ বা টোষ্টাৰৰ সুবিধা নাথাকিব পাৰে। সেইকাৰণে আজি এই ৰেচিপিটো মই টাৱাত কেনেকৈ বনাই সেই একেই সোৱাদ আমি ঘৰতে পাব পাৰোঁ তাৰে ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিব। আৰু যদিহে ভাল লাগে তেন্তে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবলৈ এয়া মই দৈ লৈছোঁ। ইয়াত মই 3 টেবুলস্পুন দৈ লৈছোঁ। আনফালে মই এখন ফ্ৰাই পেন বা টাৱা আপোনালোকে যিকোনো ল'ব পাৰে, গৰম কৰি ল'লোঁ আৰু তাতে মই 2 টেবুলস্পুন বেচন ফ্ৰাই কৰি ল'ম, একেবাৰে ড্ৰাই ৰোষ্ট কৰিছোঁ আৰু এইখিনি মই ল' ফ্লেমত কিছু সময় ভাজি ল'ম। যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ নহয় তেতিয়ালৈকে ভাজি থাকিম। বেচনখিনি মই ড্ৰাই ৰোষ্ট কৰি ল'লোঁ আৰু সেইখিনি দৈত মই মিক্স কৰি ল'লোঁ। ইয়াত এতিয়া মই ৰেড চিলি পাউডাৰ এড কৰিছোঁ। ইয়াত মই ৰেড চিলি পাউডাৰ 1 টিস্পুন এড কৰিছোঁ আৰু এইটো কাশ্মীৰী ৰেড চিলি পাউডাৰ হয়, যিটো কেৱল কালাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়, জ্বলা নহয় একেবাৰে। এতিয়া ইয়াত মই 1 টিস্পুন চাহী গৰম মছলা পাউডাৰ দিছোঁ। আপোনালোকে নৰ্মেল গৰম মছলাও দিব পাৰিব। হাফ টিস্পুন জিৰা বা কিউমিন পাউডাৰ এড কৰিছোঁ। লগতে মই ইয়াত এতিয়া দিম নিমখ মই সোৱাদ অনুযায়ী দিছোঁ। আপোনালোকৰ যিমান প্ৰয়োজন সেই অনুপাতে নিমখ দিব। এতিয়া ইয়াতে মই 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট অৰ্থাৎ আদা নহৰু পেষ্ট দিলোঁ আৰু এইখিনি প্ৰথমে মই ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এটা ধুনীয়া পেষ্টৰ নিচিনা বনাই ল'ম। মছলাখিনি খুব ধুনীয়াকৈ মিক্স হ'ব লাগিব, গোটেই ইনগ্ৰিডিয়েণ্টছবিলাক, তেতিয়াহে ইয়াৰ টেষ্টটো খুব ভাল ওলায়। এইখিনি মিক্স কৰি ল'লোঁ। ইয়াতে এতিয়া মই এড কৰিম এয়া জালুক মই ইয়াত 1/4 টিস্পুন ব্যৱহাৰ কৰিছোঁ। লগতে হাফ টিস্পুন চাট মছলা পাউডাৰ দি গোটেই পেষ্টখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াত এতিয়া মই 1 টেবুলস্পুন অইল অৰ্থাৎ খোৱা যিকোনো তেল দিব পাৰিব আৰু সেইখিনিও মিক্স কৰি ল'লোঁ। ইয়াত এতিয়া মই এনেকৈ ডাঙৰকৈ পনীৰ কাটি লৈছিলোঁ, পিচ কৰি লৈছিলোঁ আৰু সেইখিনি এই মছলাখিনি দি দিছোঁ। এতিয়া প্ৰথমতে এই মছলাখিনিৰ লগত পনীৰখিনি ভালদৰে এবাৰ মই সানি ল'ম। ইয়াত এতিয়া মই যিবিলাক ভেজিটেবলছ লৈছিলোঁ, মানে কেপচিকাম আৰু পিঁয়াজ, সেইখিনিও দি ল'লোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। পনীৰ আৰু ভেজিটেবল সকলোতে ধুনীয়াকৈ লেয়াৰটো লাগিব, মছলাটো লাগিব, তেতিয়াহে ইয়াৰ টেষ্টটো ভাল হ'ব।
আৰু এতিয়া এইখিনি মই ঢাকি 20 মিনিটৰ কাৰণে মেৰিনেট হ'বলৈ এনেকৈ থৈ দিম। 20 মিনিটৰ পিছত মই এনেকুৱা কিছুমান বাঁহৰ সৰু সৰু শলা নিচিনা বনাই লৈছোঁ আৰু তাতে এনেকৈ পনীৰ, কেপচিকাম আৰু পিঁয়াজৰ স্লাইচ ভৰাই ভৰাই মই যি ষ্টিক কেইডাল আছে ষ্টিক কেইডাল ৰেডি কৰি ল'ম। মই বাঁহৰ শলা নিচিনা বনাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে লোহাৰ কেতিয়াবা ষ্টিকো পোৱা যায়, সেই তেনেকুৱাও ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া দেখা পাইছে এডাল ষ্টিক মোৰ বনাই ৰেডি হৈ গ'ল। আৰু বাকী যিকেইডাল ষ্টিক আছিলে সেইকেইডালো মই এনেকৈয়ে ৰেডি কৰি ল'ম। পনীৰ, কেপচিকাম আৰু পিঁয়াজ দি পিনে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। বনাবলৈ খুব সহজ হয়, খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকে নিশ্চয় এবাৰ ঘৰত এনেকৈ বনাই ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। এয়া মই গোটেইকেইডাল ষ্টিক এনেকৈ ৰেডি কৰি ল'লোঁ। এয়া মোৰ পনীৰ টিক্কা ষ্টিক একেবাৰে ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি ৰোষ্ট কৰিম। তাৰ বাবে এখন টেৱাত মই এনেকৈ তেল দি লৈছোঁ। আপোনালোকে তেল বা বাটাৰ যিকোনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকৈ এডাল এডালকৈ ষ্টিক মই টাৱাখনত দি যাম আৰু একদম ৰোষ্ট কৰিম, বা যিটো চেলো ফ্ৰাই বুলি কয়, ওপৰৰ যিটো লেয়াৰ আছে লেয়াৰটো ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে মই এইখিনি ফ্ৰাই কৰিম। আৰু এই ফ্ৰাইটো মই ল' মিডিয়াম ফ্লেমতে মই গোটেইখিনি ফ্ৰাই কৰিম বা ৰোষ্ট কৰিম। এতিয়া এটা ছাইড মই ৰোষ্ট কৰি ল'লোঁ। এতিয়া মই এইখিনি ওলোটাই দিছোঁ আৰু কিছু সময়ৰ কাৰণে এইটো ছাইডো মই এনেকৈ ল' মিডিয়াম ফ্লেমতে ৰোষ্ট কৰি ল'ম। এয়া দেখা পাইছে মই দুইটা ছাইডতে কৰি ল'লোঁ। মই আকৌ এবাৰ এনেকৈ ওলোটাই দিম আৰু এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। একেবাৰে যিটো আমি ৰেষ্টুৰেণ্ট বা ধাবাত আমি পনীৰ টিক্কা খাওঁ সেই তেনেকুৱা এটা কালাৰ হৈছে, দেখা পাইছে। আৰু গোন্ধটো খুব ধুনীয়া ওলাইছে, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছে। এইখিনি মোৰ যিখিনি পনীৰ টিক্কা আছিলে গোটেইকেইডাল ষ্টিক ধুনীয়াকৈ সকলো ফালৰ পৰা গোটেইখিনি সিজি গৈছে, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু এখন প্লেটত উলিয়াই ল'ম। এয়া আজি ৰেষ্টুৰেণ্ট ষ্টাইলৰ পনীৰ টিক্কা ৰেচিপি একেবাৰে ৰেডি হৈ গ'ল। তেন্তে আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।